Hello and welcome to my YouTube channel. আজি মই বনাবলৈ লৈছোঁ তেল নিদিয়া ব্ৰইলাৰ মাংস। তো তাৰ কাৰণে আমাক লাগিব ব্ৰইলাৰ মাংস, অলপমান পিঁয়াজ সৰুকৈ কুটি লৈছোঁ। তাতে আমি দি দিম আদা নহৰু পেষ্ট। তাৰপিছত এইখিনি মেৰিনেশ্যন কৰি অলপমান সময়ৰ কাৰণে ৰাখি দিম, প্ৰায় 10-15 মিনিটৰ কাৰণে। ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। তাৰপিছত আমি এখন কেৰাহী পাতি লৈছোঁ। কেৰাহীখন গৰম হ'ল নে নাই চাই ল'ম। তাৰপিছত তাত দিম বিলাহী। আপোনালোকে সৰু বিলাহীও দিব পাৰে, মই সৰু বিলাহী নোপোৱাৰ কাৰণে ডাঙৰ বিলাহী দিছোঁ। তাৰপিছত 3টা জলকীয়া দিছোঁ, আপোনালোকে নিজৰ সোৱাদ অনুযায়ী ল'ব। তাৰপিছত দিছোঁ 4-5টামান নহৰু। তাৰপিছত এইখিনি ভালকৈ ফ্ৰাই কৰি ল'ম, মানে অলপমান পুৰি ল'ম। তাৰপিছত এয়া দেখিছে, গেছটো নজ্বলোৱাকৈ মই কেৰাহীখনত মেৰিনেশ্যন কৰি থোৱা চিকেনখিনি দি দিছোঁ। তাৰপিছত গেছটো জ্বলাই ল'ম যাতে এইখিনি লাগি নধৰে, সেইটো কাৰণে কেৰাহী লাগি দি দিছোঁ। লৰাই থাকিব আপোনালোকে। তাৰপিছত গেছটো অলপমান কমাই ল'ব, কমাই লৈ এইখিনি ভালকৈ লৰাই ঢাকনি দিব। তাৰপিছত তাতে দিব আপোনালোকে নিমখ হালধি। তাৰপিছত এইখিনি ভালকৈ ভাজি লৈ এই আমি কৰি লোৱা বিলাহীখিনি পেষ্ট বনাই ল'ম। তাৰপিছত তাত টমাটৰখিনি দি দিম। তাৰপিছতে আপোনালোকে যদি আলু খায় তেতিয়াহ'লে আলু দি দিব। তাৰপিছত এইখিনি ভালকৈ উতলিবলৈ দিব। উতলাৰ পিছত ৰংটো সলনি হৈ যাব। ইয়াত পিছে মই একো মছলা ব্যৱহাৰ কৰা নাই দেই। তাৰপিছত তাতে